নমস্কাৰ, আজি এটা মই নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি মই বনাম মটৰ পনীৰ। এইটো হ'ল পনীৰ। এইখিনি মই মটৰ অলপ বইল কৰি লৈছোঁ, অলপ বিলাহী কাটি লৈছোঁ আৰু পিঁয়াজ 3টা কাটি লৈছোঁ। আদা, নহৰু আৰু জলকীয়া পেষ্ট, ইয়াত হালধি, নিমখ আৰু কাশ্মীৰী পাউডাৰ। ইয়াত আছে আপোনাৰ জালুক, জিৰা, শুকান জলকীয়া, ধনিয়া চব মিক্স কৰি মই ভাজি লৈছোঁ। এতিয়া মই বনাম। গ'ল এতিয়া মই মিঠাতেল দি দিছোঁ। তেলটো গৰম হৈছে, মই কেইটামান জিৰা দি দিছোঁ। এতিয়া পিঁয়াজ দিম অলপ। আদা নহৰু পেষ্টটো দি দিছোঁ। সকলো পিঁয়াজটো গোলপীয়া কালাৰ হৈ গ'লে তেতিয়া মই বিলাহীখিনি দিম। মটৰটো বইল কৰি থোৱা আছে অকণমান। হালধি, নিমখ আৰু কাশ্মীৰী পাউডাৰ দি দিছোঁ। তাৰপিছত চাব, এতিয়া মই বিলাহীটো চাম। এতিয়া চাওক, বিলাহী, পিঁয়াজ, আদা, নহৰু এনেকৈ দিওঁ। ভাঙি যাব বিলাহীটো। মই দিম ইয়াত মই দিম এইখিনি মছলা। ইয়াত জলকীয়া আছে, জালুক আছে, জিৰা আছে, ধনিয়া আছে, গৰম মছলা আছে, চবখিনি ইয়াত মই দি দিলোঁ। অলপ লৰাই দিলোঁ। এতিয়া ইয়াত মই মটৰখিনি দিলোঁ। এইখিনি বইল কৰি থোৱা মটৰ হয়, চবখিনি দি দিলোঁ। আৰু এইখিনি পনীৰ হয়, এতিয়া দি দিলোঁ। ইয়াত মই অলপমান পানী দিম, মছলাটো পনীৰত সোমাবৰ কাৰণে। কালাৰটো কেনেকুৱা লাগিছে ক'ব। এয়া মোৰ হৈ গ'ল পনীৰ আৰু মটৰ পনীৰ। এতিয়া মই আপোনালোকক বাঢ়ি দেখাম কেনেকুৱা হৈছে। এয়া মই বাঢ়ি দেখালোঁ পনীৰ আৰু মটৰ পনীৰ। কেনেকুৱা হৈছে আপোনালোকে জনাব।